আপোনালোকৰ মাজলৈ এনে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নতুনকৈ কিবা এটা শিকিব পাৰিব যদি কোনোবাই নাজানে। এই ভিডিঅ'টোৰ জৰিয়তে গাঁৱৰ মানুহে কেনেকৈ কঠীয়া ধান লয়, কেনেকৈ বাচে, কেনেকৈ ৰাখে, কেনেকৈ পথাৰৰ পৰা তেওঁলোকে সম্পূৰ্ণ বেলেগকৈ ধান লৈ আহে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে। ধান মাৰিছে নি? এই ধান মাৰিছো। কি কঠীয়া ধান মাৰিছো। কঠীয়া ধান মাৰিছে। ভাত খোৱা ধান নহয়। এইবোৰ কঠীয়া ধান কেনেকে কি মুঠিবোৰ এনেকে আছে, ইয়াৰ পিছৰ পৰা কেনেকে কি কৰিব লাগে কঠীয়া ধান হ'বলৈ হ'লে? এইটোৱে আকৌ এইটো কৰি পিনি এতিয়া এনেকৈ কৰিব লাগিব। এইটো এনেকৈ কৰি এতিয়া তেতিয়া তাৰমানে ধানকেইটা ধুনীয়াকৈ ধৰি ডাঙৰ ডাঙৰ থোককেইটা ওলাই পৰিব আৰু সেইখিনি কঠীয়া সিঁচিলে ভাল আৰু তেনেকৈ ল'ব লাগিব। এইটো কৰিলে মানে আৰু তেতিয়া তাৰমানে পুলি ধানটো তলৰ সৰু সৰু ধানটো নাথাকে আৰু অকল ডাঙৰ থোকখিনি থাকিব। তেতিয়া কঠীয়া সিঁচিলেও মানে ধান ৰুলেও ধানৰ থোকটোহে ডাঙৰ ডাঙৰ মেলে আৰু তেনেকুৱা। এতিয়া ইমান ধুনীয়াকৈ ধানৰ গোটেই মুঠিটো জাবৰে চাবৰে আছিলে, তেওঁ ধুনীয়াকৈ চফা কৰি দিলে। গোটেই যোনবোৰ পুলি ধান থাকে সেই পুলি ধানটো ধানৰ মুঠিটোৰ পৰা তেওঁ আঁতৰাই দিলে। এতিয়া আপোনালোকে কেনেকৈ ধান লৈছে, কঠীয়া ধান আপোনালোকে চাব পাৰে। কঠীয়া ধান প্ৰায় মানুহে লয়। এইখিনি চাওক, ইমান ধুনীয়াকৈ জাবৰ নথকা কেনে এই ধানখিনি লৈ আছে। এইখিনি কি ধান বুলি কয়? চৈমাৰী ধান। আকৌ অকল চৈমাৰী ধানে লয় নে বেলেগ ধানো লয় আপোনালোকে? প্ৰাণজিৎ ধান আছে। প্ৰাণজিৎ আছে, তাৰপৰা বাহাদুৰ আছে। তাৰপৰা আকৌ এই নগৰীয়া আছে। হেৰি কি কয় এইটো মনোহৰ ধান আছে। মনোহৰশালী চাৰিটাই ল'ম, এইবোৰ নলওঁ। নানাবিধৰ ধান আছে। তেওঁলোকে সেই নানাবিধৰ ধানৰ মাজতে 4বিধৰ ধান তেওঁলোকে আজি এই কঠীয়া বাচিছে। আৰু কঠীয়া বচাৰ লগতে এনেকৈ বাচি থাকে, তাৰ লগতে আন এগৰাকীয়ে এনেদৰে ভৰিয়ে মাৰি থাকে। কঠীয়া ধানখিনি যাতে যে মৰণা নেমাৰে, মেচিনত নামাৰে, আৰু ঘৰতে তেওঁলোকে ইমান ধুনীয়াকৈ মাৰিছে যাতে যে বছৰেকৰ ভাতমুঠি হ'বৰ কাৰণে। এয়া আন এগৰাকী খুৰীয়ে ধান মাৰি আছে। ধান মানে বিশেষকৈ ভাত খোৱা ধান নহয়, কঠীয়া ধান হয়। লগতে আপোনালোকে যে পথাৰত ধান দায়, এই ধান দাওঁতে এই কঠীয়াটো বাচেনে নে আপোনালোকে এনেকৈ ঘৰত থয় নে কি কৰে? ঘৰত মানে হেৰি আকৌ পথাৰতে মানে ডাঙৰিকেইটা ভালকৈ চাই মেলি আনো আৰু যিকেইটা সঁচৰ কাৰণে আনো তাৰমানে সেইকেইটা পথাৰতে এক্সট্ৰা কৰি আনো আৰু ডাঙৰি অনাবোৰক কওঁ আৰু যে এইকেইটা ডাঙৰি অকণমান চাইডলৈ ভালকৈ থ'ব দেই, এইকেইটা কঠীয়াৰ কাৰণে সঁচৰ কাৰণে ৰাখিব লাগিব সেই বুলি কওঁ। সেইমতে এতিয়া সেই আনি পিনি মানে এতিয়া ভঁৰালত আমি তাৰমানে ইবোৰ ধানৰ লগত মানে মিহলি কৰি নথওঁ আৰু এইকেইটা এক্সট্ৰাকৈ থওঁ তাৰমানে আমি সম্পূৰ্ণ মানে আপোনালোকে ভাগ কৰি থওঁ তাৰমানে ডাঙৰিটো কেনেবাকৈ মিহলি হৈ যায় বুলি। মিহলি হ'ব না, মিহলি হ'লে আকৌ দিগদাৰ হয় নাই। আৰু আজিকালি মানে চব ধান এতিয়া প্ৰাণজিৎ এইবোৰ চৈমাৰী ধানটো দেখিবলৈ প্ৰায় একেই তাৰমানে, সেইকাৰণে ধৰিবলৈ নোৱাৰি নাই। সেইকাৰণে এক্সট্ৰাকৈ তাৰমানে বেলেগ বেলেগকৈ থওঁ বস্তুটো। কঠীয়া ধানখিনি সম্পূৰ্ণ চাফা, এটা কুটা আছে। আৰু যিবোৰ ধান আমি ভাত খাবলৈ মৰা হয় সেইবোৰৰ কুটা বহুত থাকে। আৰু এই ধানখিনি সম্পূৰ্ণ চাফা কৰিছিলে, সেইকাৰণে ইয়াত কুটা একেবাৰে কম আছে। আপোনালোকে চাব পাৰে একদম চাফা এই ধানখিনি। কঠীয়া ধান মৰাৰ পিছত খেৰখিনি য'তে ত'তে পেলালেও নহ'ব। সেই খেৰখিনি নিৰ্দিষ্ট ঠাইত পেলাব লাগিব, নতুবা গৰুক দিব লাগিব। যদি খেৰখিনি জ্বলাই দিয়া হয়, সেই খেৰখিনি জ্বলাই দিয়াৰ পিছত যেতিয়া ধানখিনি পথাৰত হেঁচি দিব, কঠীয়া ওলাব, কঠীয়া আগটোহে ৰঙা ৰঙা পৰি যাব। তাৰপিছত ধানখিনি ভাল নহ'ব। সেইটো কাৰণে কঠীয়া ধানৰ খেৰখিনি নিৰ্দিষ্ট জেগাত গৰুৱে খোৱাকৈ ৰাখি থ'ব লাগে। চাহ খাই ল'ম আমি। ধান মাৰি আছিলে, কঠীয়া ধান মাৰিছিলে, কঠীয়া ধান মাৰিছে, তাৰ লগত চাহ খাব দিছে। এইয়া চাহটো মজাকৈ খাই ল'ম। চাহ পানী খাবলৈ চামুচ লাগিব নি? নালাগে।
গোলা খাইছে দেখিছনে মজা এইপিনে পুৰা চাহ দি আছে এইপিনে এইপিনে চাহ খাবনে কি খাব এতিয়া আপুনি মই আগে চিৰা চানা মিক্স চাহখিনিহে খাম আৰু মিক্স চাহ ভাল পাওঁ যে খাই তেওঁ অকল মিক্স চাহ খায় বাকীবোৰ ভাল নাপায় আপোনালোকে খাব নি আহক এয়া চাহ একাপ ধুনীয়াকৈ খাই লওক দেখিছে নহয় কি ধুনীয়া লাল চাহ দিছে আহি যাওক ডাৱৰীয়া বতৰ আৰু ধান মাৰি আছোঁ অকণমান পিয়াও লাগিছে বা ডাৱৰীয়া যদিও হ'লেও গৰমটো গুচাই নাই বাৰু গৰমে লাগি আছে ধান মাৰি আছোঁ নাই সেইকাৰণে চাহ অকণ খাই লওঁ এতিয়া এয়া মজা লাল চাহ এটোপা খাই লৈছে কঠীয়া ধান লওঁতে আপোনালোকৰ কিবা নীতি নিয়ম আছে নেকি নীতি নিয়ম মানে বাকী নীতি নিয়ম নাই আৰু মানে এতিয়া আমাৰ জেঠ মানে আহাৰ হাতৰ আগে পাৰিম আৰু হাত লগাত আমি কঠীয়া মানে নেপাওঁ আমাৰ হাল খতীয়া কৰি থৈ দিয়ে তাৰ বিনিময় এতিয়া তাৰমানে হাতৰ জেঠৰ এতিয়া আহাৰৰ 7 দিনমান গ'লে মানে ধৰি লোৱা দেখাত লাগে গতিকেলৈ আমাৰ এতিয়া আমি আহাৰ মাহৰ পহিলাতে পাৰিম তাৰমানে কঠীয়াটো 3-4 তাৰিখে পাৰিম পাৰিলে মানে আমাৰ এতিয়া হেৰি কৰিব লাগিব আৰু মানে 2 দিন পানীত তিয়াব লাগিব আৰু 2 দিন বামত থ'ব লাগিব তাৰপিছত যেতিয়া মানে কঠীয়াটো কণ ফুটিব নহয় তেতিয়া আমি মানে সিঁচিবলৈ যত্ন কৰিম আৰু বাকী মানে আৰু আমাৰ সেনেকৈ নিয়ম নাই আৰু সেইখিনিয়ে নিয়ম আৰু বিশেষকৈ এনেই আপোনালোকে ধানটো জোখটো কেনেকৈ লয় বোলে মাটি 4 বিঘালৈ কিমান ল'ম এবিঘালৈ কিমান ল'ম জোখ আছে নেকি কিবা এইটো মানে বিঘা মাটিত মানে কঠীয়াকৈ ৰুলে মানে 3 দুন ধানৰ লাগে মানে এবিঘাত 3 দুন লাগে এবিঘাত 3 দুন ধানকৈ লাগে আৰু তেতিয়া মানে সেইকাৰণে সেইটো হিচাপতে কঠীয়াটো সিঁচিব লাগিব আৰু পাৰিব লাগিব তিয়াব লাগিব মানে এতিয়া কেইবিঘা চাই সেই তাৰ বিঘা ওপৰতহে কঠীয়া ধানটো আপোনালোকে পৰা হ'ব কেইবিঘা খেতি কৰোঁ আৰু তাৰ হেৰি অনুমানটো চাইহে আমি কঠীয়া ধান সিঁচিম আৰু এতিয়া লৈছোঁ এতিয়া মানে 1 দুন 2 দুনকৈ জোখে সেনেকৈ জুখিয়ে ল'ব লাগিব এতিয়া মানে এতিয়া এনেই মানে আমাৰ আজিকালি প্ৰায় দুন মানে নাইকিয়া হ'ল আমাৰ এনেকুৱা হেৰি টিং আছে টিঙে জুখি মেলিয়ে মানে লওঁ এটিঙত এনে আগৰ পৰা জুখি থকা আন্তাজটো আছে এটিঙত কেইটোনমান ধৰে ধান মানে এনেকৈ 3 দুন ধৰে আৰু এটিঙত 3 দুন ধৰে এতিয়া আপোনালোকৰ সেই আন্তাজতে আপোনালোকৰ সেই কঠীয়াটো পৰা হ'ব কঠীয়াটো সিঁচিম তাৰমানে তেনেহ'লে আপুনি ইমানখিনি কথা আমাক কঠীয়া পৰাৰ বিষয়ে বিতংভাৱে ক'লে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল হ'ব দে